আজি মই আপোনালোকক চিনাকি কৰি দিম এজন দাদা। এয়া দাদা, এই দাদাই সদায় আমাৰ ঘৰলৈ মাছ লৈ আহে। আজিও মাছ আনিছে, মই দেখুৱাম আপোনালোকক ইয়াৰ ওচৰৰ পৰা। এয়া কি মাছ দাদা কৈ দিয়ক। এইটো পাভৰ মাছ। এইটো পাভ মাছ চাওক। আৰু লগত বাহু আছে। এয়া বাহু। কৰি আছে। মই বেক কেমেৰা কৰি আপোনালোকক মাছকেইটা দেখুৱাই দিম ৰ'ব। এইটো শিলঘৰীয়া ন? এইটো শিলঘৰীয়া, এইটো বাহু। এইটো শিলঘৰীয়া মাছ, এইটো বাহু মাছ, আৰু এইটো চাওক ওচৰৰ পৰা পাভ মাছ। এয়া দেউতাই লৈছে পাভ মাছ। পাভ মাছ পাবলেই নাই, বহুত দিনৰ মূৰত পাই দেউতাই লৈছে, দাদাই লৈ আহিছে। আজি এয়া বনাম। ঠিক আছে বন্ধুসকল, আপোনালোকে আগলৈ মোৰ ভ্লগটো চাই থাকক। কেনেদৰে মই পাভ মাছ বনাওঁ আপোনালোকক দেখুৱাই যাম। মাছখিনি ভালদৰে বাছি নিমখ আৰু হালধি দি অলপ সময়ৰ বাবে ৰাখি ল'লোঁ। এতিয়া এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া এই মাছখিনি ইয়াত এটা এটাকৈ ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি বনাবৰ কাৰণে আফুগুটি তিয়াই থৈছিলোঁ। আমি অকণমান বেছিকৈ আফুগুটি তিয়াইছিলোঁ, কাৰণ মই ভাবিছোঁ আফুগুটি পাতত তিয়াও বনাম, সেইকাৰণে বেছিকৈ তিয়াইছিলোঁ। এতিয়া ইয়াত অলপমান নিমখ দিম আৰু অকণমান হালধি দিম। এতিয়া এইখিনি ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। মাছৰ আঞ্জাখিনি বনাবৰ কাৰণে এইখিনি মছলা আমি ব্যৱহাৰ কৰিছোঁ। এয়া হৈছে কাশ্মীৰী মিৰ্চৰ গুড়ি, এয়া ধনিয়া আৰু জিৰা গুড়ি। এইখিনি এটা বাতিত দি লৈছোঁ। এতিয়া এইখিনি দি পেলাই অকণমান ইয়াত পানী দিম। পানী দি পেলাই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আফুগুটিখিনি ভালদৰে পিছা হৈ গ'ল। আমি দুভাগ কৰি ল'লোঁ, অলপমান পাতত দিবৰ কাৰণে আৰু অলপমান জোল বনাবৰ কাৰণে। এতিয়া ইয়াত আদা, নহৰু আৰু পিঁয়াজ এইখিনি ভালদৰে মিক্সিত পিচি ল'ম। এতিয়া আমি আঞ্জাখিনি বনাবলৈ লৈছোঁ। এয়া তেল গৰম হৈছে, ইয়াত প্ৰথমে আমি কেইটামান কালজিৰা দি ল'ম। কালজিৰাখিনি ফুটিলে ইয়াত এতিয়া আমি আদা, নহৰু, পিঁয়াজ পেষ্ট কৰিছিলোঁ সেইখিনি ইয়াত দি দিম। আদা নহৰুখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া আমি ইয়াত হাতেৰে এটা আলু ভাঙি লৈছিলোঁ আঞ্জাটো ডাঠ হ'বৰ কাৰণে, সেইখিনি দি দিম। এতিয়া আলুখিনি এনেকৈ ভাঙি পেলাই হাতেৰে দিলে আঞ্জাটো ডাঠ হয়, সেইটো কাৰণে আমি এনেকৈ ভাঙি পেলাই আলুখিনি আফুগুটিখিনিৰ লগত দি দিছোঁ। আলুখিনিও ভালদৰে ভাজ খালে এতিয়া আমি ইয়াত কৰি ৰখা মছলাখিনি দি দিছোঁ। আপোনালোকে যদি জ্বলা খায় তেতিয়াহ'লে কেঁচা জলকীয়া দি দিব পাৰে। আমি বেছি জ্বলা নাখাওঁ, সেয়েহে আমি মিক্সিত মাৰোঁতেই আদা নহৰুখিনিৰ লগত এটা কেঁচা জলকীয়াও দি দিছিলোঁ। আপোনালোকে যদি বেছিকৈ জ্বলা খায় তেতিয়াহ'লে এক্সট্ৰাকৈ ইয়াত এতিয়া আকৌ জলকীয়া দি ল'ব পাৰে। গোটেইখিনি ভালদৰে ভাজ খাইছে। এতিয়া আমি পিচি থোৱা আফুগুটিখিনি দি দিছোঁ। আমি নিমখ হালধি আগতীয়াকৈ দিছিলোঁ, সেইটো কাৰণে এতিয়া নিমখ হালধি দিয়া নাই আকৌ। আপোনালোকে চাই ল'ব, যদি তেতিয়া দিওঁতে কম বা বেছি হয় তো আপোনালোকে ইয়াত পিছৰবাৰ ভাজোঁতে মিলাই ল'ব। এতিয়া অলপমান চেনি দি দিছোঁ ইয়াত। তাৰপিছত হেতাৰে অলপ ভালদৰে লৰাই দিম। ভালদৰে আফুগুটিখিনি ভাজ খাব লাগিব। যদি ভালদৰে ভাজ নাখায় কেঁচা কেঁচা হৈ থাকিব, আৰু কেঁচা কেঁচা হৈ থাকিলে আঞ্জাটো খাই টেষ্ট নালাগিব। এইখিনি ভালদৰে ভাজ খাওক, তেতিয়ালৈকে মই পাতত দিয়া আফুগুটিখিনি ৰেডি কৰি লওঁ। এয়া আফুগুটিখিনি ৰেডি কৰিছোঁ, পাতত দি লৈছোঁ। এয়া প্ৰথমে কলপাত আনিলোঁ, কলপাত আনি কলপাতখিনি অলপ গেছত গৰম কৰি ল'লোঁ আৰু আফুগুটিত নিমখ দি থোৱাই আছিলে। এতিয়া ইয়াত অলপ মিঠাতেল দি দিম। এতিয়া গোটেইখিনি এনেকৈ ভালদৰে হাতেৰে সানি লৈছোঁ। এতিয়া কেঁচা জলকীয়া দুটা এনেদৰে দি ভালদৰে পাতখিনি বান্ধি পেলাই গেছত দি দিম।
এইখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া আমি ইয়াত কৰি ৰখা গৰম পানীখিনি দি দিম। পানী বেছি নিদিওঁ, অলপ ডাঠকৈ বনাম। এতিয়া অলপ সময় এইখিনি উতলিবলৈ দিম। এতিয়া আমি আফুগুটিখিনি বনাম। এয়া আফুগুটিখিনি ভালদৰে আমি এনেদৰে কলপাতে মেৰিয়াই ল'লোঁ। এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত দি দিলোঁ। দি পেলাই এনেদৰে ওপৰত এটা দি ঢাক মাৰি দিলোঁ। চাব যাতে ওলাই নাহে ভাপটো। এনেদৰে 20 মিনিটমান সময় ৰখাৰ পিছত আমাৰ আফুগুটিখিনি ৰেডি হৈ যাব। আমাৰ আঞ্জাখিনি ভালদৰে উতলিছে। এতিয়া আমি ফ্ৰাই মাছখিনি আঞ্জাখিনিত এটা এটাকৈ দি দিম। বন্ধুসকল, এয়া চাওক, মোৰ আফুগুটি দি বনোৱা বাবহৰ মাছৰ আঞ্জাখিনি ৰেডি হৈ গ'ল। আফুগুটিখিনি আমি এতিয়া আনিলোঁ। এতিয়া আমি এইটো খুলি চাম। এয়া চাওক, আফুগুটিখিনি ভালদৰে সিজিলে। একদম ধুনীয়া ধোঁৱা ওলাইছে, গোন্ধ আহি একদম নাকত লাগি গৈছে, খাওঁ খাওঁ লাগিছে। এয়া চাওক, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওক, ভালদৰে সিজ খাই গ'ল। ভাত খাই আমি ওলাই আহিলোঁ ছট পূজালৈ। এয়া যোৰহাটৰ পূবদৈ নৈৰ পাৰৰ পৰিৱেশ। চাওক, এয়া ছট পূজা কি ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকে পালন কৰিছে। এনেইতো আৰু ডাঙৰকৈ হয়, কিন্তু বৰ্তমান সময়ত মহামাৰীৰ বাবে তেওঁলোকে চৰকাৰৰ পৰা অনুমতি নাপালে বহুত ফটকা ফুটাই, বহুত আতচবাজি হয়, কিন্তু চৰকাৰে এবাৰ অনুমতি দিয়া নাই। তেওঁলোকে এনাউন্সমেণ্ট কৰি আছে, সেইকাৰণে তেওঁলোকে অনুষ্টুপীয়াকৈ পূজাভাগ আয়োজন কৰিছে। হ'লেও চৰকাৰৰ সকলো নীতি নিয়ম পালন কৰি তেওঁলোকে পূজাভাগ কৰিছে। খুব ভাল লাগিছে, চাৰিওফালে চাফা। আৰু কয় আৰু এইভাগ পূজাত মানুহৰ যদি কিবা মনৰ বাঞ্ছা থাকে, কিবা যদি ভাবি ৰাখে, এইভাগ পূজাত চাকি জ্বলালে বা তেওঁলোকক বৰতীয়াসকলক ব্ৰত খাবলৈ কাৰণে বস্তু দিলে আশা পূৰ্ণ হয় বুলি কয়। আৰু আমি প্ৰতি বছৰে তেনেকৈ মানুহক দিওঁ খাবলৈ, কিন্তু পূজাভাগত মই অহা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে পূজাভাগলৈ আহিছোঁ। খুব সুন্দৰ পৰিৱেশ, বিৰাট ভাল লাগিছে আহি পেলাই। আৰু যিহেতু আহিছোঁ, সেইকাৰণে মই আপোনালোকৰ কাৰণেও ভিডিঅ' কৰি ৰাখিছোঁ, যাতে আপোনালোককো মই এই পৰিৱেশটো ভালদৰে দেখুৱাব পাৰোঁ। ये आग्रह करता है कि कृपया किसी भी तरह का पटाखा या आतिशबाजी घाट पे ना करे। प्रशासन द्वारा हमें इस बार इसी चीज की अनुमति नहीं मिली है। कृपया कोई आतिशबाजी या पटाखा ना जलाए। दौरान वसूली समाज यह आग्रह करता है। এতিয়া আমি পূজাথলীৰ পৰা আহি আছোঁ ঘৰলৈ। এয়া চাওক, মানুহবিলাকে কিছুমানে মূৰত পাচি লৈ গৈছে,
তেওঁলোকে বহুত নীতি নিয়মৰ মাজত থাকে। পাচি লোৱা মানুহজন আগদিনাখনৰ পৰা ব্ৰতত থাকে আৰু তেওঁলোকে পাচিটো সুদা ভৰিয়ে লৈ যায় ঘৰলৈ। আকৌ পাছদিনাখন ৰাতিপুৱা তেনেকৈ আহি পেলাই সূৰ্য দেৱতাক প্ৰণাম কৰে আৰু বহুত নীতি নিয়মৰ মাজত থাকি তেওঁলোকে পূজাভাগ শেষ কৰে। ঠিক আছে বন্ধুসকল, আজিলৈ মই মোৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভ্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ বাই বাই।